আজি খাম কলপাতত ভাত। মই আকৌ বোলো সদায় কাঁহীতে ভাত খাই থাকোঁ। আজি বোলো কলপাততে ভাত খাওঁচোন। ঘৰৰ মা ভাগো অলপ শাস্তি কমিব, কাম কমিব। সেইটোৱে ভাবি আৰু কলপাততে খাই দিওঁ অলপ। এতিয়া টাইম হ'ল দৰৱ খোৱাৰ। দৰৱ কিডনী ষ্ট'ন হৈছে অ'। দৰৱ দিছা 3 মাহৰ কাৰণে চব খাই দিওঁ। চ' এতিয়া ভাত পানী খাই হ'ল। নাও টাইমটো মুভি মানে মুভি দুখন আনি থোৱা আছিলে আমাৰ দাহঁতৰ ল'ৰাটোৰ পৰা। চ' সেইখনকে চাওঁ আজি। সেইটো ফোন ভগা। চ' এইটো নকিয়া 5.1 যিটো মই ভিডিঅ' কৰোঁ, ভিডিঅ' এডিট কৰোঁ, সেইটোৱে। চ' ইয়াতে আছে চিনেমাকেইখন জনউইকৰ চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3। চ' আজি চেপ্টাৰ 2 চাওঁ। কালি চেপ্টাৰ 1 চালোঁ, কাইলৈ চাম চেপ্টাৰ 3। চেপ্টাৰ 1 চাই ভাল লাগিলে, আশা কৰোঁ চেপ্টাৰ 2 আৰু 3খনো চাই ভাল লাগক। সেইটোৱে মানে আপোনালোকৰ চেপ্টাৰ 2 চাই কেনেকুৱা লাগিলে, চেপ্টাৰ 3 চাই কেনেকুৱা লাগিলে সেইটো কম পিছত নেক্সট ব্লগত। চ' অ'কে মানে চিনেমা চাওঁ। চাউণ্ড বহাই দিছোঁ। এই হৈ গ'ল চেপ্টাৰ 2 ফিনিছ। চ' এতিয়া অলপ পিছফালে ওলাই আহিছোঁ, পথাৰৰ ফালে চাওঁ। এনেই আৰু এনেই কিমান ঘৰত সোমাই থাকিম, এনেই পিছফালে আহিলে মনটো ভাল লাগে। চ' তাকে বোলো মনটো ভাল লগাই আহোঁ পিছফালেদি। চ' ব'লকচোন পথাৰৰ দৃশ্যটো চাই লওঁ একবাৰ মোৰ লগত। সেয়া চাওক ইমান ধুনীয়া পুখুৰী, এইফালে পথাৰ বাহনি, ইফালে আছে মথাউৰিটো। সেইটো আমাৰ চেনী গৰু, আমাৰ চেনী ঘূৰি ফুৰিছে, ঘৰত নাথাকে তাই। সেয়া খেল হৈ আছে এখন। ব'লক।